মন্দিৰ গৈছিল নেকি? হয় খুৰা, মন্দিৰ গৈছিল। বাকী ভাল? আছো দিয়ক খুৰা। ৰঘু, এইখিনি কাম কৰোঁতে ইমান টাইম লাগে নেকি? ঘৰত একো এটা নাই, গাড়ীখন ধুই বজাৰত যাব লাগে। হ'ব বাইদেউ। ডিস্টার্ব নেই রে, এটা কাম সোনকালে করি বুলি ভাবো। নাই কোনোদিন কামখিনি সোনকালে নহয়। এতিয়া আকৌ বজাৰ যাব লাগিব, বজাৰ গৈ আকৌ মোৰ কাম নগতে। চাকৰিটোৰ কাৰণে মাইনাৰ কেতিয়া কি হয় চাবা। মই জোঙাক বাৰ বাৰ কৈছো যে বেলেগ মানুহ এজন ঠিক কৰ। নাই, মোৰ কথা কোনো গুৰুত্ব নিদিয়ে, খালি অফিচ অফিচ অফিচ। আহক আজি অফিচৰ পৰা, তাৰ গাত কোনো চিন্তা কৰিব নিদিয়ে নহয়। দাদা, বাইদেউ, আপোনালোকে মোক ভুল বুজিছে। আচলতে মই দোকানৰ পৰা আহি থাকোঁতেহে মাইনা। চুপ থাকা, চাকৰ লৈছা চাকৰিৰ দৰে কাম কৰা। যোৱা ঘৰটো ঝাৰু দি বাচনখিনি ধুই আনা। ভণ্টি, মই এতিয়া যাম দিয়া, মোৰ বহুত কাম আছে। একো কেছে পোৱা নাই, এবাৰ বছৰকে ফোন কৰোঁ নেকি? কি চাই আছ? কাৰ ফোন আহিছে? দে। ৰাহুল, কি হ'ল? আজি কিমান তাৰিখ? নহয় মানে বছ, এইকেইদিন লকডাউনৰ কাৰণে চব স্কুল কলেজ বন্ধ, তো কোনো এনেকুৱা ল'ৰা ছোৱালী পোৱাই নাই। মই সেইবিলাক একো নাজানো। এই মাহৰ ভিতৰত তহঁতে যদি মোক এটা ডাঙৰ কেছ আনি দিব নোৱাৰ, তহঁতক মই এটা এটা কৰি জানই নহয়, কৈ দিবি সিহঁতক। যা। অ'কে বছ।
হেল্ল'। কোনে ক'লে? আই মই ৰঘুৰ দেউতাকে কৈছোঁ আই। ই ওচৰত আছে যদি ফোনটো দিয়াচোন এবাৰ। ৰঘু নাই, দোকানত গৈছে। এমাহ হোৱাই নাই, লগা হ'লে নে? নহয় নহয় আই, মই আজি 4 দিনমান হ'ল বিচনাতে আছোঁ, গা একেবাৰে ভাল নহয়। ঠিক আছে দিয়ক, আহিলে কম বাৰু। ঠিক আছে আই, ৰাখিছোঁ এতিয়া। এমাহ হোৱা নাই, টকা লগা হ'লে দাদা দেখোন। চোৱা ভণ্টি, মই যিটো দেখিছোঁ এই জোঙাইৰ সম্পত্তি এদিন ৰঘুৰে হ'ব যেন পাইছোঁ। তুমি সেইবোৰ চিন্তা কৰি একো লাভ নাই দাদা। তাক এনেকুৱা জালত ফচাই দি এদিন নিজে জোঁৱাই তাক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব। এনেকৈ আৰু কিমান দিন থাকিবা? সোনকালে কিবা এটা কৰা, মই ইমান দিন থাকিব নোৱাৰোঁ। ৰবাচোন, কিবা কামত সোমাই ল'ব দিয়া। কামত সোমোৱাৰ 2-3 মাহ পিছতে বিয়াখন পাতি দিম আৰু। ব'লা এতিয়া ঘৰলৈ যাওঁ, দেৰি হ'ব। ব'লা। ৰাহুল, তহঁত য'ত যেনেকৈ আছ গোটেইবিলাক 10 মিনিটৰ ভিতৰত ইমিডিয়েটলি আহি যা। অ'কে বছ, গৈ আছোঁ। অ'কে বছ, গৈ আছোঁ। ৰাহুল এতিয়ালৈকে আহি পোৱা নাই। ৰাহুলৰ সদায় কিমান টাইম হ'ল, আহি পাবৰ হোৱা নাই এতিয়ালৈকে। কি হ'ল ৰাহুল? আজি কিমান তাৰিখ মনত আছে? এই মাহৰ ভিতৰত তহঁতে যদি মোক এটা কেছ আনি দিব নোৱাৰ তেতিয়াহ'লে তহঁত
মোৰ গেঙৰ পৰা বাই বাই বুজিলি কি চাই আছ এতিয়া যা তাই নাই ওলাব দাদা আহ ভিতৰলৈ আহ মণি জঙাই অলপ লাইনত আহিছেনে নাহিব এইবাৰ যিখন জাল পেলাইছো মাছ ফাঁচিবই লাগিব ৰঘু ৰঘু অঁ মোক মাতিছে বাইদেউ বাইদেউ মোক মাতিছিলে অঁ তোক নামাতি কি মই বাটৰ কুকুৰকেইটাক মাতিছো নেকি ইমান সময় কথা পাতিলো একাপ চাহ দিব লাগে যে জ্ঞান নাই যা দুকাপ চাহ লৈ আন হ'ব বাইদেউ ক'ত পৰিলা দুখ পালা নেকি Aja lo. Ya. Kata lo. Moni, mau dia dang. Kalau pantai sama, dinjuk bewo. তাক মই ইমান মৰম কৰিছিলোঁ নিজৰ বুলি ভাবিছিলোঁ সি মোৰ ঘৰতে চুৰ কৰিলে তাক আজি মই গটিয়াই বাহিৰ কৰি দিম ৰঘু ৰঘু
ক'ত বিক্ৰী কৰিছ ক ছাৰ আপুনিও আজি মোক চুৰ বুলি ক'লে মই এইবিলাক একো কৰা নাই ছাৰ নাই। আপোনাৰ ভুলত ধৰিছোঁ ছাৰ নাই নাই তোৰ বহুত হ'ল তই এইখন ঘৰৰ পৰা ওলাব লাগিব এতিয়া যা ওলাই যা এইখন ঘৰৰ লগত তোৰ আৰু কোনো ৰিষ্টা নাই Bangkul. Raja Papi, kalau buat kalian. ৰঘু মণি কি আছে তোমাৰ ঘৰে ৰঘুৱে কি কৰিলে দাদা ৰঘুৱে মোৰ চব সোণা গহনা চুৰ কৰি নিলে মই আগতে জমা কোৱা নাছিলো জানো যে ৰঘুক বিশ্বাস নকৰিবি দাদা আপুনি যে কৈছিল সেই ভাল ল'ৰাজনৰ কথা এবাৰ ফোন কৰকচোন অঁ হয় নেকি অঁ ঠিক আছে দিয়ক কালিৰ পৰা যাম অঁ অঁ হ'ব দিয়ক ঠিক আছে দেউতা 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 নকবা ৰ'বাহে বুজিছা আজি দেৰিয়ে হ'ল পথাৰলৈ যাব লাগিছিল গৰুকেইটা এৰা যোৱাই নাই নহয় পিছে ৰ'বা তোমাক এইখন গাঁৱত দেখা নাই শুনা নাই চিনিও পোৱা নাই তুমি কোন হয় পুৰা যে কথা কয় মোক চিনি পোৱা নাই নাইতো পোৱা মই যে সেই হৰি হৰি আপোনালোকে যে হৰি গাইটি অঁ সেই হৰি গাইটি ল'ৰা মই এই কি কোৱা ৰঘু ৰঘু অঁ এই ৰ'বা 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 এই কথা আছে ৰ'বা তোমাৰ লগত আহক ৰচোন ৰ পিছে তই আমাৰ হৰিকাই ল'ৰা হয় হা কি কবি বুজিছ আজি
5 মাহমান আগতে চৰকাৰৰ মানুহ আহি দেউতাক লৈ গ'ল নহয়। লৈ গ'ল। শুন, আচল কথা ক'বলৈ গ'লে তহঁতৰ নিচিনা ল'ৰা সন্তান জন্ম দিয়াতকৈ নিসন্তান হৈ থকাটোৱে ভাল। কিয় নকওঁ? তই সেই সৰুতে ওলাই গ'লি, তাৰপিছত তই দেউতাৰৰ খবৰ ল'লি জানো? হা? আৰু দেউতাৰাই কেনেকৈ যে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকে সেই কথাটো আমাৰ সেই গাঁৱৰ ওচৰ চুবুৰীয়াহে জানে। বুজিছ? কিমান দুখ যন্ত্ৰণাত বেচাৰা জীৱনটো কটালে। পিছত গৈ আমাৰ সেই হাইস্কুলৰে এজন শিক্ষক আছিল, তেখেতে এই বৃদ্ধাশ্ৰমৰ সেই NGO নে কি সিহঁতৰ লগত লগ লাগি দেউতাৰক তালৈ লৈ যোৱাৰ ব্যৱস্থাটো কৰিলে। আজি হ'ল 5-6 মাহমান হ'ল। বৃদ্ধাশ্ৰমত গৈছে সেইটো নকবি আৰু দেই। তোৰ কথা ভাবি 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 বেচেৰা দিনে ৰাতি কেনেকৈ যে জীৱনটো পাৰ কৰিলে একমাত্ৰ ভগৱানে জানে আৰু দেউতাৰাহে জানে। সেইটো নাপায়ো নাপায়। বুজিছ? এনেকুৱা কাম তহঁতে কৰিব নাপায়। তাকে কেতিয়াবা ভাবোঁ, আজি তহঁতে যেতিয়া এনেকুৱা কৰিছ, আমাৰ সন্তানেনো কি কৰিব তাকে কেতিয়াবা ভাবোঁ। তই এটা কাম কৰ, তই আৰু মিছামিছি দেউতাৰ ওচৰলৈ যাব নালাগে। বুজিছ? কাৰণ দেউতাৰাই তোক বৰ অভিশাপ দিছে। তোৰ তোক নেচাওঁ বুলি আমাৰ আগত। হ'ব দে, এতিয়া আৰু দুখ কৰি লাভ নাই, যি হ'ল হ'ল। তই এটা কাম কৰ, তই এতিয়া দেউতাৰ ওচৰলৈ নাযাবি। দেউতাৰাই তোক আৰু আঁকোৱালি নলয়। বৃদ্ধাশ্ৰমত দেউতাৰা আছে যেতিয়া আমি খবৰ খাতি লৈয়ে থাকোঁ, বৰ ভোকেৰে থাকে। আৰু চৰকাৰে ভৰণ পোষণ দি আছে যেতিয়া তোৰনো তাত আৰু কি কাম। গতিকে তই য'ৰ পৰা আহিছিলি তই তালৈকে যা। নহয় খুৰা, মোক মালিকে ওলাই দিছে ঘৰৰ পৰা। মই এতিয়া ক'ত যাম? মোৰ একো ভুল নাই খুৰা, আপুনি প্লিজ বিশ্বাস কৰক, মোৰ একো ভুল নাই। আৰু ভুল শুধৰণি এইবোৰ আমাৰ ক'বলগীয়া কথা নহয়, এইবোৰ ওপৰৰ খেল। হেৰি এটা এতিয়া কাম কৰ, বুজিছ? তয়ো যা বেগটো লৈ তোৰ ফালে, ময়ো যাওঁ মোৰ কামত, নে কি কৰ? হে যা যা যা, তহঁতৰ কাম নাই, যা। তহঁতৰ নিচিনা সন্তান নাথাকে। তুমি অলপ বুজাৰ চেষ্টা কৰা না। বলা বলা, ৰেষ্টুৰেণ্টত কিবা খাই ল'বা।
অঁ ভালনে আহক কি পায়? চাওমিন ৰোল ম'ম' পোলাও গোটেইখিনি পায়। কি খাবা তোমালোকে? চাওমিন। চাওমিন খাবা? তোমালোকে তাতে বহা, মই দি আছোঁ। ঐ চটু, চাওমিন দিবি 2টা। তুমি অলপ বুজিব চেষ্টা কৰা। কেনেকৈ দিম মই? কিবা এটা কামত সোমাই ল'ব দিয়া, তাৰপিছত দিমতো। ব'লা ব'লা, তোমাক ঘৰত থৈ ব'লা। বিল কিমান হ'ল দাদা? 200 টকা। ঠিক আছে আহিব। ঐ এইখিনি কৰাইচোন। नाम रघु। हिंदी आती है? थोड़ा थोड़ा। काम चला जाना है। क्या करना है? फिटनेस बनाना है मुझे। कर पाएगा? कोशिश करूंगा, मेहनत करूंगा। ठीक है तो चल देखते हैं। लोग हमेशा ऐसा गलती करता है, शुरू में डायमंड पकड़ लेता है, लेकिन फिटनेस कुछ नहीं रहता है। फिटनेस नहीं रहोगे तो रात पैसा रहता है। चल पम्प कर मेरे साथ। हाथ उठा कर, चल ऐसा कर, जल्दी 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 जल्दी। क्या हुआ भाई? क्या हुआ? कुछ नहीं। चल कुछ नहीं होगा। चल 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 कर दे। बचा कुछ नहीं होगा। नहीं 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 चल तुझे तुझे
एक्सरसाइज बनाना है ना चल शुरू कर अच्छा नहीं दौड़ा दौड़ 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 चल पकड़ 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 कर फिर देखा कैसा लग रहा है बहुत बढ़िया तुझे पता चला तुझे तुझे मार दे ठीक मैं यार कैसा मार रहा ठीक है तेरे को 15 मारना है मुझे बीट करना है ठीक है देख ले अंदर सुना पता ना कमर नीचे कर कमर नीचे कर फिटनेस बनाना है बेटा बनाना है वेलकम द वर्ल्ड ऑफ फिटनेस चलो कमर नीचे कर पैर कमर नीचे कर कमर चल चल हाँ प्लान मार आता है देखा तो पर ऐसा कर ऐसा कर कमर को ऐसा कर ठीक है एक मिनट रुक जब ऐसे करना है ऐसे ही करना है 2 मिनट रुक ऐसा कर 2 मिनट ना मैं खड़े करके आऊँ स्टार्ट होता है मजा 1 मिनट के बाद ही असली मजा स्टार्ट होगा चलो अच्छा लगता है मुझे फिर बनाना है ना जरूर बनाना है तो नीचे तो इसका नीचे ऊपर करो ना सोने के लिए आ देखो बेटा हाँ ये होता है एकदम क्लीन इस तरह फिटनेस बढ़ेगा जब दर्द नहीं सह पाएगा तो मान ले वार्म के बाद चल चलिए हम लोग बाइसेप करेंगे बाइसेप का एक्सरसाइज करेंगे ठीक ये जो दिख रहा है ना इसको बोलते हैं बारबेल इधर देख ऐसा मार ये क्या बोल लो ऐसा मार ठीक है तू पहली बार कर रहा है मैं तेरे से कॉन्वर्ट से ठीक है ऐसे हो जाएगा छोटा मैं तू कर चल उठा स्टेप हाँ 1 नीचे कर 2 शाबाश नीचे कर हाँ ठीक है तमाम इसको ले ना इसको पकड़ ऐसे ठीक है ऐसे मार ओके चल हाँ वो उल्टा हाँ चल स्टार्ट हाँ 2 3 4 5 6 7 8 ऐसा ऊपर तक ऐसा हाँ 9 हाथ को ये हाथ पीछे रख ऐसे मार 1 2 पीछे कर स्ट्रेट कर एकदम स्ट्रेट कर हाँ ये हाथ पीछे हाँ ऐसे पकड़ हाँ पकड़ कैसे पकड़ हाँ देख कर हाँ 1 2 6 स्ट्रेट कर 3 चेस्ट यहाँ ठीक है अब इसका नाम है बेंच प्रेस ऐसा 2 3 4 सॉरी सर 5 ओके चल नहीं
और दो सर एक क्लिप। क्यों? दे दो सर। कर पाएगा? हाँ ठीक है। ठीक एक दो। इधर नहीं, इधर पकड़। हाँ चल। एक। अब छोड़िए सर। तो नहीं छोड़िए सर। सुन छोड़िए। हाँ छोड़ के। हेलो हेलो अभिषेक, हाँ तेरे पास वो रघु बोल के एक एक्शन हीरो है ना? हाँ उनको कल मेरे जिम पे लेके आओ, ठीक है? हाँ ठीक है, ठीक है भेजता हूँ मैं। मुझे चाहिए वो, ठीक है? चलो बाय बाय। हाँ बोल। ये है रघु, जिसके बारे में तेरे को बताया था। ये मेरे पास आया था सीखने के लिए। मैं उसको एडवांस लेवल का सिखा रहा था। बंदा बहुत होनहार बंदा है, बात सुनता है। अभी एडवांस लेवल के लिए मैं तेरे पास ओके। और क्या है ना, थोड़ा सीधा सीधा बंदा है, लेकिन उल्टा सीधा मत कर देना, नहीं तो तेरा जिम का भी लफड़ा हो जाएगा। चल मेरे को जाना है। चल भाई चल आराम से जा, बात करते रहे ना, ठीक है? मिलता है सर। चल मैं देख लेता हूँ। अरे रघु, इस तरफ क्या देख रहे हो? बैग रखो वहाँ पे, चलो। कौन चल रहा है? रेडी रेडी। हेलो सुनो एक बार, सब इस तरफ आ जाओ भाई, सब इस तरफ आ जाओ।
सब सुन लो, आज से ये रघु है, ठीक है? तुम लोगों का डॉन। আপুনি চাইড কৰিব নাই চব ঠিকে আছে নে গোটেইখিনি আহি গৈছে দাম বাঢ়ি চব চব ঠিক আছে কি নাম তোমাৰ খেলিব অসমীয়াই হয় হিন্দীত থাকোঁতে হিন্দী আহি যায় একটু বেয়া নাপাওঁ আমি सब क्या हुआ तुम्हारा जिम फिटनेस बनाने के लिए आया ने दूसरा काम करने के लिए सब लोग इधर है सब लोग इधर बात करता था क्या बोला था सुना रहा तुम इधर उधर कर था फोन किया अरे यार কি শিকাইছ তাক এই গোটেইকেইজন কি ধুনীয়াকৈ ডিচিপ্লিনিং কথাবিলাক শুনি আছে সি আকৌ মোবাইল পিটিকি আছে গ্ৰুপত একতা নাই চাব অলপ যদি অসমীয়া নাজানে মই আছোঁ চব ঠিকে আছে যে কথা দিয়া আজিৰ পৰা ৰঘু তোমালোকৰ ডন সদায় সদায় প্লেটবোৰ যে তই মোক ভাঙ কিমান টকা জানো এখন প্লেটত কিমান টকা জানো তই খোৱাত হ'লে ঠিকে আছ কামত হ'লে একো নাই নালাগে আজিৰ পৰা কাম কৰিব তই ওলাই যা মোৰ ঘৰৰ পৰা
কি হ'ল বাবা এই আপুনি সৰু ল'ৰাটোক কিয় এনেকৈ ব্যৱহাৰ কৰিছে কিয় কোন হয় আপুনি চাওক মই কোন হয় আপুনি কোন হয় সেইটো বিচাৰ কৰিব লগা কোনো কথা নহয় আপুনি এটা কথা জানেনে এই ল'ৰাটোৰ বয়স কিমান 11 বছৰ আপুনি ইমান জানা বুজা মানুহ এজন হয় এই 11 বছৰীয়া ল'ৰা এজনক এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি ভালদৰে জানেনে নাজানে যে চাইল্ড লেবাৰ হোল্ড কমিশ্যন শিশু শ্ৰমিক বন্ধ কৰা এতিয়া আপুনি কি কৰিছে মোৰ মনত আপুনি এজন অন্যায় আপুনি অন্যায় কাম কৰিছে চোৱা ইহঁতৰ দৰে সৰু সৰু ল'ৰাবিলাকক দোকান পোহাৰ ৰেষ্টুৰেণ্ট ইটাৰ ভেটা কোম্পানী এইবিলাকত ব্যৱহাৰ কৰি আছে ইহঁতৰ ভৱিষ্যত কি হৈ আছে আপোনাক মই ভালদৰে বুজাইছোঁ আপুনি কথাটো এবাৰ ভাবি চাওক আৰু এতিয়াও আপোনাৰ সময় আছে যে আপুনি ভাল মানুহ আনক বয়সস্থ মানুহ আনক এজৰ ওপৰত মানুহ আনক আপুনি জানে 18 বছৰৰ তলত যিবিলাক ল'ৰা ছোৱালী কাম কৰে সেইবিলাক শিশু শ্ৰমিকৰ তলত পৰে গতিকে আপুনি এইটো ভুল কেতিয়াও নকৰিব বাবা ব'লা তোমাক মই ঘৰত থৈ আহিব ব'লা দাদা মোৰ ভুল হৈ গ'ল এবাৰৰ কাৰণে মোক ক্ষমা কৰি দিব মই নেক্সট টাইম কেতিয়াও এনেকুৱা সৰু ল'ৰা ছোৱালীক কেতিয়াও মই কামত নাৰাখোঁ ঠিক আছে দিয়া হেল্ল' জিন্তু হেল্ল' কিমান টকা দিবি 50,000 নাই নহ'ব 1 লাখ লাগিব ঠিক আছে অ'কে মোহন মোহন হৈছে বাইদেউ তুমি আজি মাইনাক স্কুলৰ পৰা লৈ আনিবা হ'ব বাইদেউ সোনকালে মই ৰখি থাকিব নোৱাৰোতো হেল্ল' হেল্ল' বাইদেউ মোহন মাইনা স্কুলত নাই কোনে দেখোন নাজানে
ঠিক আছে দিয়া তুমি আহা মই মাষ্টৰক ফোন কৰি আছো বাবুল তুমি ক্লাছ 9ৰ এডমিশ্যন ফাইলটো দিয়াচোন তুমি আজিলৈ ফাইলটো চিনি পোৱা নাই ক্লাছ 9তো দিব দিছোঁ ঠিক আছে দি আছোঁ ৰ'ব এইটো লওক ছাৰ এইটোৱে হয় খাব নেকি অঁ দেৰি হ'ল চাহ একাপ খাব পাৰি দিয়া বনাই লৈ আহা নহ'লে ঠিক আছে ৰ'ব ছাৰ হেল্ল' হেল্ল' হয় মই প্ৰিন্সিপাল ৰঞ্জিত কলিতাই কৈ আছোঁ মই ধনুপ্ৰিয়াৰ মাকে কৈ আছো হয় ধনুপ্ৰিয়া ঘৰলৈ এতিয়ালৈ আহি পোৱা নাই ধনুপ্ৰিয়া এতিয়ালৈ গৈ পোৱা নাই কি আপোনালোকৰ কোনো দায়িত্ব নাই নেকি কিন্তু স্কুল ছুটিৰ সময়ততো গোটেই অভিভাৱক আনি লৈ গৈছে যদি ধনুপ্ৰিয়াৰ কিবা হয় নহয় মই আপোনালোককে দোষী ৰিলেক্স মা ৰিলেক্স হয় চাওক স্কুল ছুটি সময়ত আমি গোটেইখিনি অভিভাৱকক কোনে কাক লৈ গ'ল সেইখিনি চাই থকাটো সম্ভৱ নহয় আমাৰ সেইখিনি সময়ত বহুত কাম থাকে হয় হয় চাব যদি নাপাওঁ ন ছোৱালীক মোৰ হয় হয় ঠিক আছে মেম আমি স্কুল কৰ্তৃপক্ষৰ পৰা যিখিনি সহায় কৰিব লাগে আপোনালোকক সম্পূৰ্ণ কৰিম আপোনালোকেও অলপ বিচাৰ খৰচৰ কৰক আমি যিমান পাৰোঁ কোনো ত্ৰুটি নোহোৱাকৈ সম্পূৰ্ণভাৱে সহায় কৰিম হেল্ল' 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 ফোনটোৱে কাট হৈ গ'ল নহয় এই ৰ'বা বিৰাট এটা সমস্যা হৈছে ধনুপ্ৰিয়া বোলে এতিয়ালৈ গৈ পোৱা নাই কি কৈছা অঁ দীপংকৰ তুমি ইমিডিয়েট থানাত ইনফৰ্ম কৰা হ'ব ছাৰ ইমিডিয়েট যোৱা হেল্ল' হেল্ল' আপুনি সোনকালে ঘৰত আহক মাইনা অহা নাই স্কুলৰ পৰা কি ধুনু মাইনা নাই ৰ'বা মই গৈ আছোঁ ৰ'বা গৈ আছোঁ আহক হেল্ল' ভগী কচোন কওক কি হ'ল আচ্ছা 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 তোৰ ছোৱালীটো কি কয় স্কুলৰ পৰাই হা তই এটা কাম কৰচোন তই তোৰ নিজৰ ব্যৱস্থাখিনি কৰিলোঁ আমি এতিয়া আমি আছোঁ মোটামুটি এতিয়া আমি খবৰটো দিম দি পেলাই তোক হেৰি কৰি আছোঁ আমি গোটেইকেইটা যেনেকৈ নহয় তই চিন্তা কৰিব নালাগে আকৌ হা দে কি হ'ল এই ভগী ছোৱালীটো কিতাপ পঢ়ছি হিন্দী বাদে গীত নাই স্কুলৰ পৰা নিছে ধনুমাইনা ধনুমাইনা এই যে কিবা খবৰ হেল্ল'
চিনি নাপাব মই পতি মোক কেৱল টকাইহে চিনি পায় পতি কোন পতি লওক আপোনাৰ ছোৱালীৰ লগত কথা পাতক আপুনি কথা পাতা দেউতাৰ লগত পাপা হনুমা তুমি ভয় নাখাবা হনুমা তুমি ভয় নাখাবা তই যোৱা না বৰ ভয় লাগিছে লৈ যোৱা না হনুমা মই লৈ আহিম তুমি চিন্তা নকৰিবা ভয় নকৰিবা মাক লৈ যাবা পাপা হেল্ল' মাক পানী দিছে হয় নেকি খুৰাকো পানী দিছে হয় নেকি ক'ত আছা তুমি মই ইয়াতে ৰবা ৰবা তুমি চিন্তা নকৰিবা হা মই গৈ আছো মই মা পাপা খুৰাক সকলোকে লৈ আহিম হা তুমি চিন্তা নকৰিবা ঐ বছৰৰ কথা তেনেকৈ নকবি আজি যি গলি গলি নহ'লে বাকী চব এনে ঠিকে আছে অলপ চলপ বাকী আছে সেইখিনি কৰালে আহি যাব আৰু অলপ ইহঁতক কথাৰ প্ৰব্লেম আছে যে ঠিক আছে হৈ যাব আহক চবলৈ আহক তো ঠিক আছে আজি কিবা অলপ দেখিছোঁ যাতে এইবিলাক নেক্সট টাইম এখনেই দেখোঁ কি নাম আছিলে অজয় কিমান দিন হ'ল মোৰ 3-4 মাহ মান হ'ল তো ঠিক আছে আছে কথা শুনিবা আৰু কি নাম আছিলে তোমাৰ ৰাহুল এইবিলাক নকৰিব নাপায় এইবিলাক এই ৰঘুৱে সহ্য নকৰে ঠিক আছে আৰু দুটা বেয়া মূৰত ভাৱ নল'বা নেক্সট টাইম যদি এনেকুৱা ভাৱ থাকে চল বছ বহুত ভাল মানুহ বে পাইছোঁ আৰু এইবাৰ হয়তো ভাই মদ নাখায় বিড়ি নাখায় চাধা নাখায় চিগাৰেট নাখায় আমাৰ বছ বহুত লাকি বছ আমাৰ বহুত ভাল মানুহ দেই নহয় ভাই বছে কিবা বেলেগ টেনশ্যনত থাকে তই কি বুজিবি বছে কি টেনশ্যনত থাকে ইমান দাম ৰখিলোঁ আহি পোৱা নাই ফোন কৰাচোন তাক একবাৰ ক'ত বে আৰে গৈ পালোঁ ৰে ধৈৰ্য ধৰ না পালোতো যাই আছোঁ দিয়া ইমান টাইম ৰখি আছোঁ আহি পোৱা নাই আহচোন জলদি একবাৰ বহুত দেৰি কৰিলি আবে চৰি ইয়াৰ দেৰি হৈ গ'ল চানা মালবে বল 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 বল
বাবা চাইড দিয়ক যাবা দিয়ক আমাক ক'ত যোৱা ৰবা চাইড দিয়ক যাবা দিয়ক কি কৰিছে আপোনাৰ কি আজি কি আরে কিয় ছোৱালী লুকাই আছো আরে আরে আপোনালোকৰ কি হৈছে ইয়াতে কি ৰাস্তা ঘাটে যোৱা ল'ৰা ছোৱালীবিলাক কি বজোৰা মাল নেকি আবে আমি ছোৱালী জগাও সেইটো আমাৰ কথা আপোনাৰ কি হ'ল বে দাম চাওক মই ভালকৈ বুজাইছোঁ আপোনালোকক চাওক আপোনালোকৰ ঘৰতো আছে মাই ভনী তো সকলো ছোৱালীক নিজৰ বাইদেউ ভনী বুলি ভাবিব লাগে বুজিছ ৰাস্তা ঘাটে যোৱা ছোৱালীক যে বজোৰা ছোৱালী বুলি মাল বুলি জোকাবি সেইটো কি আছে আৰু কি ভাইটি ইমান সৰুতে কি ছোৱালী জোকাব হৈ গ'ল কি কবি দিওঁ নেকি কোনবে আৰে মোক কিয় ঠকাইছ মই কি কৰিলোঁ আপোনালোকক সৰু কথা এটা বুজাই দিছোঁ তাতে মই কি ভুল হ'ল নেকি ছোৱালী জোকাব আহিছ নিজৰ ঘৰত মা ভনী নাই নেক্সট টাইম লগ পাওঁ তহঁতক ক'ত গৈছিলা তোমালোকে ঠিক আছে আজিকালি ভালদৰে যাবা হা দাদা এতিয়া কোনো নহ'লে কি হ'লে একো নাই দিয়া ঠিক আছে দাদা আপোনাৰ নামটো মোৰ নাম পিছত জানিবা দিয়া মোৰ কামে মোৰ নামৰ পৰিচয় ৰঘু বচনত বহুত ভাল ফোন এটা কৰচোন হেল্ল' বছ ক'ত আছে আপুনি আহক ঠিক আছে আজি বছে বহুত দেৰি কৰিলে হয় দিয়া বহুত দেৰি নহ'লে সোনকালে বহুত হ'ল আজি বহুত দেৰি কেনেকুৱা বা অকণমান দেৰি হ'ল বহা বহুত দেৰি হ'ল ভাই বেয়া পাব দেই কি ক'বা চব দুৰ্নীতি এই মই আহি আছোঁ ৰাস্তাইদি এজনী ছোৱালীক এজন ল'ৰাই স্পট জগাইছে জগাই গুচি গ'ল কি দিন পৰিল আচ্ছা জগন্নাথ বাদ দিয়া কি খবৰ এইটো আছোঁ বছ অজয় আছোঁ বছ ভালে আছা আছোঁ টিমত গৈ আছে নাই গৈ আছোঁ সেনেকুৱা লাগিছে তোমালোকৰ লগত থাকি যেন মই এখন ঘৰৰ পৰিয়াল হৈ গৈছোঁ তোমালোক যেন মোৰ একোজন দাদা ভাই কি ক'বা ঘৰৰ কথা ক'লে দুখে লাগে অলপ দুখৰ কথাই আমিও শুনো ঠিক আছে চমুকৈ কৈছোঁ দিয়া এখন ঘৰত মই এজন চাকৰ আছিলোঁ বিনা কাৰণত ঘৰৰ মালিক আৰু ভাইক লগ লাগি মোক ঘৰৰ পৰা ওলাই দিলে 4-5 মাহমান আগত দেউতাই বোলে ফোন কৰিছিলে মই গম নাপাওঁ মই যেতিয়া ঘৰত গ'লোঁ নিমামা পৰিৱেশ ঘৰত আছে এটা তলা ওচৰৰ খুৰাজনে মোক এনেকুৱা কথা শুনালে সেইখিনি কথা জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম হেৰ
আমাৰ দৰে পুত্ৰ সন্তান থকাতকৈ বোলে নাথাকাই ভাল। আমিহে বুজি পাইছোঁ আনৰ ঘৰত কাম কৰি কি সুখ পাইছোঁ, কি দুখ পাইছোঁ। সিহঁতেনো কি বুজিব? বাদ দিয়া, এইবিলাক বহুত দুখৰ কথা। এইবিলাক ক'লে মনটো আৰু বেয়া হৈ যাব। বছ চিন্তা নকৰিবা। এৰাও যেতিয়া নিমামৰ পৰিৱেশত ঘৰৰ পৰা ওলালোঁ, ক'তনো যাম? এখন দোকানত ৰেডিঅ'টোৰ ভাল কৰা দোকানত কাম কৰিব ওলালোঁ। কাম কৰিলোঁ 2 মাহ 3 মাহ, 1000-1500 টকা জানো এটা জীৱন চলে? কেতিয়াও নচলে। তেতিয়া সেই মালিকৰ মোবাইলটো মই ভয়কৈ চুৰকৈ মোবাইলটো আনি চাওঁ, কেৱল ফিটনেছ ফিটনেছ ফিটনেছ। মালিকে মোক এদিন সেই ফিটনেছ চোৱাৰ কাৰণে ওলাই দিলে। ঠিক তেনেকুৱা সময়ত আমাৰ ওচৰৰে খুৰা এজনে মোক এনেকুৱা এটেকিং কৰিলে, বহুত বেয়া লাগিছে। সি মোক কৈছে যে তোমালোকৰ দৰে ল'ৰা সন্তান থকাতকৈ মৰি যোৱাই ভাল। দেউতাই বোলে মোক বহুত অভিশাপ দিছে, বহুত অভিশাপ দিছে। বছ চিন্তা নকৰিবা। নাই, দেউতাকো লগ নাপালোঁ। দেউতাক বোলে সৌ চৰকাৰৰ মানুহ আহি বৃদ্ধাশ্ৰমত লৈ গ'ল। তাৰপিছতনো মই কি কৰিম, ক'ত যাম? এনেকৈ কামৰ সংক্ৰান্তত মই এখন দোকানত, ৰেডিঅ'টোৰ দোকানত কাম কৰিবলৈ ল'লোঁ। এনেকৈ কাম কৰি থাকোঁতে মোৰ মনত বাৰে বাৰে প্ৰশ্ন হয় যে ভাল হৈ থকাতকৈ বেয়া হৈ যোৱাই ভাল। মালিকৰ মোবাইল চাব নিদিয়ে, মই ভয় চুৰত মোবাইল চাওঁ, কিন্তু বেলেগ নাচাওঁ। ফিটনেছ, অনলি অন ফিটনেছ। সেইদিনাখনৰ পৰা মই ফিটনেছ মূৰত সোমাই গ'ল। যেতিয়াই সময় পাওঁ কামত মনোযোগ নবহে, মোবাইল আৰু ফিটনেছ। তো এদিন মালিকে মোক ফিটনেছ চোৱাৰ কাৰণে কামৰ পৰাই উলিয়াই দিলে। তাৰপিছত মোৰ জীৱনৰ গতি সলনি কৰি দিলোঁ, আৰু আজি এয়া তোমালোকৰ লগত। তে কি মোৰ দুখৰ কথা শুনি থাকিবা নে কিবা খাব দিবা? কিবা খাব লাগিছিল। অৰ্ডাৰ নিদিয়ে কিয়? ক'লে চুপ। চৰি বছ। এই ৰঘুৰ আগত অন্যায়, দুৰ্নীতি, অসভ্যালি। আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, আৰু পিছলৈকেও কৈছোঁ, যদি থাকিবৰ ইচ্ছা আছে মোৰ গেমত থাকা, আৰু যদি থাকিবৰ ইচ্ছা নাই অসভ্যালি কৰি ঘূৰি ফুৰা। ৰঘুই কাকো কেয়াৰ নকৰে, বুজিলি? চৰি বছ। বাবা, কি নাম তোমাৰ? কিমান দিন হ'ল ইয়াত কাম কৰা? 4 বছৰ। তুমি ইমান সৰুৰ পৰা কাম কৰিছা, ঠিকে আছে। এতিয়া পানী বটল কেইটা আনিলে আমাক? ঐ, কেনেকুৱা লাগিছে? ভাল লাগিছে বছ। তো জিমৰ কিছুমান বস্তু আনিব লাগিব আৰু। ভাইটি ভাইটি, এইটো কি খাব? চাওমিন হৈ যাব? চাওমিন খাম চাওমিন খাব ন? চাওমিন বাবা, আমাক 7 প্লেট চাওমিন দিবা হা। চোৱা, এই সৰু ল'ৰাবিলাক ঘৰত কি অভাৱত কাম কৰিব পঠাইছে, তাক যদি আমি বেয়াকৈ যদি ব্যৱহাৰ কৰোঁ, তাৰ মনটো কেনেকুৱা লাগিব? বেয়া লাগিব। সিটো এতিয়ালৈকে বুজি পাব পৰা হোৱা নাই সুখ কি দুখ কি। তো অজয়, নেক্সট টাইম যাতে এনেকুৱা নকৰা।
हेलो अंकुर। हेलो, अरे भोगी, इतने दिनों बाद क्या हाल है? हाँ बोल। अरे यार बोलो मत, मैं बहुत बड़ा प्रॉब्लम में फंस गया हूँ। मेरा बेटी को किडनैप कर लिया गया है और बहुत पैसा मांग रहा है। क्या? अरे तुम टेंशन मत लो, मैं हूं ना, मेरा आदमी भी जाएगा और पैसा भी तुमको मिल जाएगा। ठीक है? ठीक है यार। বস আপুনি যিমান পাৰে সোনকালে আহক, আমি নহলে মৰিলো বস। আহক বস। ভালকে কো না, ভালকে কো কি হৈছে? পতি নামৰ মানুহজনে আমাক মাৰি শেষ কৰিলে। ক'ত? এড্ৰেছ কো, এড্ৰেছ কো, জলদি কো। কোন বে? আরে হো
पीछे से बोला